নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি বায়োগ্ৰাফি ভিডিঅ'লৈ। যদিহে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি দিব। বন্ধু বান্ধৱীসকল, বৰ্তমানে ৰেংগনি টিভিত সম্প্ৰচাৰিত হৈ থকা বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত মুকুতা চৰিত্ৰত অভিনয় কৰা অভিনেতাজন প্ৰকৃততে কোন, তেওঁৰ ঘৰ ক'ত, বৰ্তমান তেওঁ কাৰ লগত সম্পৰ্কত আছে, আপোনাৰ বাৰু জানিবৰ মন নাযায়নে? তেতিয়াহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, মুকুতাৰ প্ৰকৃত নাম হৈছে aswini dekha। তেওঁৰ ঘৰ বাইহাটা চাৰিআলিত। তেওঁৰ জন্ম হৈছিল 1991 চনৰ 18 ডিচেম্বৰত। তেওঁ পৰিয়ালৰ কথা ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক, দেউতাক, ককায়েক আৰু এগৰাকী ভনীয়েক আছে। বন্ধু বান্ধৱীসকল, মুকুতাৰাই প্ৰথমতে অভিনয় কৰা চিনেমাখনৰ নাম হৈছে হিয়া দিয়া নিয়া। তেওঁ পৰৱৰ্তী পৰ্যায়ত ভাড়াঘৰ ধাৰাবাহিকখনতো অভিনয় কৰিছে। 2013 চনৰ পৰা তেওঁ বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত অভিনয় কৰি আহিছে। বন্ধু বান্ধৱীসকল, আমি জানিব পৰা মতে মুকুতাদাই বৰ্তমান কোনো প্ৰেমৰ সম্পৰ্কত নাই। আপোনালোকে বাৰু বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত মুকুতাদাৰ অভিনয় চাই কেনে পায় কমেণ্ট কৰি জনাবচোন। আৰু আপুনিও যদি মুকুতাদাৰ অনুৰাগী তেতিয়াহ'লে তেওঁৰ কাৰণে এটা লাইক কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক, কমেণ্ট আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।